মধ্যৱৰ্তী খণ্ডত। নৰকৰ দুৱাৰ। তাৰ পাছতো বহু যোজন দূৰৈৰ কেইবাখনো নদী, এখন নদ, অসমত অৱশ্যে এখনেই নদ, তাৰ সিপাৰৰ পৰাও সদাগৰে মৰমেৰে তেজীমলাক আৱৰি থাকিল। সৰ্বস্ব উজাৰি দি তেজীমলাক গঢ় দিবলৈ পাৰ্যমানে সহায় কৰিলে। সদাগৰৰ মৰমৰ ছাঁত উমলি জামলি তেজীমলা লহপহকৈ বাঢ়ি ঠন ধৰি উঠিল। সদাগৰৰ আবদাৰত আনুষ্ঠানিক শিক্ষাৰ শেষটো ঢাপ সফলতাৰে সমাপন কৰিলে তেজীমলাই। তেজীমলা পুতলা নাছিল, বুজিছিল। তেজীমলাই বুজিছিল সদাগৰৰ বুকুত থকা মৰমৰ সাগৰখনৰ সমান যে আন একোৱেই হ'ব নোৱাৰে। সেইখন সাগৰ হেৰুৱাবলৈ তেজীমলাও কিন্তু কোনো পধ্যে ৰাজি নাছিল। তেতিয়াই সদাগৰ বণিজলৈ যাবৰ সময় হ'ল। বণিজলৈ যোৱাৰ আগত সদাগৰে দখাই দখাই কৈ গ'ল তেজীমলা, মোক তোৰে চকুযোৰৰ পৰা কেতিয়াও আঁতৰ নকৰিবি দেই, মই কিন্তু হাঁহিবলৈকে পাহৰিছোঁ। সদাগৰে ভবাতকৈ বহু বেছি ক্ষিপ্ৰতাৰে পাৰ হৈ গৈছিল তেজীমলাৰ সময়বোৰ। হঠাৎ তেজীমলাৰ ওচৰ চুবুৰীয়া, ইষ্টকুটুম্ব সকলো তেজীমলাৰ আপোন হৈ উঠিছিল। সদাগৰৰ আদৰ যত্নত সমৃদ্ধ হৈ নদন বদন হৈ পৰা তেজীমলাই পিন্ধা সাজযোৰলৈ তেওঁলোকে চাবলৈ ধৰিলে। তেওঁলোকৰ দৃষ্টিত তেজীমলাই পিন্ধা পোছাকযোৰ পুৰণি হৈ পৰিছিল। তেওঁলোকৰ দৃষ্টিত সেইযোৰ পোছাকৰ সময় যেন উকলি গৈছিল। তেজীমলাক নতুন কৰি তুলিবলৈ এযোৰ নতুন পোছাকৰ প্ৰয়োজন অনুভৱ কৰিলে আত্মীয় পোছাকধাৰীসকলে। সকলোৱে তেজীমলাৰ বাবে এযোৰ নতুন পোছাকৰ সন্ধান আৰম্ভ কৰি দিলে। সেয়েহে বণিজৰ পৰা আহি পোৱাৰ আগতেই যাত্ৰাভিমানী তেজীমলাৰ মাকে তেজীমলাৰ পুৰণা পোছাকযোৰ খহাই নতুন পোছাক পিন্ধোৱাত লাগিল। অস্ফুট দুৰ্বল কণ্ঠেৰে সংস্কাৰী তেজীমলাই বিনালে, নেপুৰ পিন্ধিলে, মেখেলা পিন্ধা হৈ গ'ল, খাৰ পিন্ধিলে তেজীমলা, আৱিত হৈ গ'ল তেজীমলাৰ শৰীৰ। তাৰ পাছত তেজীমলাৰ মাত বন্ধ হৈ গ'ল চিৰদিনলৈ। জাত পাত ধৰ্মীয় নীতি নিয়মৰ দোহাই তেজীমলাক সদাগৰৰ বুকুৰ পৰা উভালি পেলোৱা হ'ল নিৰ্দয়ভাৱে। শেষ হৈও শেষ নহ'ল যি। কাহিনীটো সিমানেই, তাতে শেষ হ'ব লাগিছিল। সচৰাচৰ কলেজবিলাকত এনেধৰণৰ ঘটনা সুলভ আৰু স্বাভাৱিক, নতুনত্ববিহীন একঘেয়ামী। কিন্তু সেই সাধাৰণ ঘটনাটো কাহিনী হ'ল যেতিয়া মই কাহিনীৰ নায়ক আৰু নায়িকাৰ মনোভাৱ জনাৰ সুযোগ পালোঁ নাটকীয়ভাৱে। মই নিৰস আৰু খুব প্ৰেক্টিকেল মানুহ। এই চকুৰ প্ৰেমত পৰাৰ দৰে কথাবোৰ কিবা ইম্প্ৰেক্টিকেল যেন লাগে, বিশ্বাস কৰিবলৈ অকণমান টান পাওঁ। কিন্তু 20 বছৰৰ পাছত কিবা আকস্মিক যোগসূত্ৰত লগ পাওঁতে যেতিয়া সদাগৰে মোক ক'লে, সেই চকুযোৰ মই আজিও মোৰ মনৰ মাজত কঢ়িয়াই লৈ ফুৰিছোঁ জানো। সেই চকুযোৰে মোক প্ৰায় শুবলৈ নিদিয়ে। যেতিয়া চকুযোৰ মোৰ মনত ভাসি উঠে, তেতিয়া মই 1ৰ পৰা 1লৈকে ওলোটাকৈ গণনা কৰি টোপনি যোৱাৰ কচৰৎ কৰিব লগা হয়। মই হতভম্ব হৈ ৰ'লোঁ। চকুৰো থাকেনে তেনে কিবা মোহিনী? বুজিবৰ জোখাৰে চাগে মই ইমান বেছি সংবেদনশীল নহয়। কিমান গভীৰ হ'ব পাৰে, কিমান গভীৰ হ'ব পাৰে এই ভালপোৱা নামৰ অনুভৱবোৰ। সেয়েহে স্বাভাৱিক ঘটনা হৈও কাহিনীৰ ৰূপ ল'লে মোৰ ওচৰত। এটা স্বাভাৱিক হৈও যেন অস্বাভাৱিক আৰু অগতানুগতিক কাহিনী। পুনশ্চ যিসকলে হায়াৰ ছেকেণ্ডেৰীৰ অৰিজিনেল চাৰ্টিফিকেট পোৱা নাছিল, সেইসকলক একেলগে চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰি এক নিৰ্দেশনা জাৰি কৰিলে চৰকাৰে।
সেই অনুযায়ী নিজে অধ্যয়ন কৰা শিক্ষানুষ্ঠানবিলাকৰ মুৰব্বীৰ জৰিয়তে আবেদন কৰিব লাগে। ময়ো সেয়ে বহু বছৰ পাছত এৰি অহা কলেজখনলৈ বুলি যাব লগা হ'ল, যিখন কলেজত তেজীমলা মোৰ সহপাঠী আছিল। স্মৃতি সুঁৱৰি কলেজৰ চৌপাশে দৃষ্টি দি গৈ অফিচৰ সন্মুখ পালোগৈ। মোক আচৰিত কৰি তাতেই লগ পাই গ'লোঁ তেজীমলাক। স্বনিৰ্বাসিত তেজীমলাক ছ'চিয়েল মিডিয়াত কোনেও বিচাৰি পোৱা নাছিল। কাৰো সৈতে যোগাযোগ নাছিল তাইৰ। সময় কিছু সলনি কৰিলেও অফিচৰ বাৰাণ্ডাৰ একোণত শান্তকৈ ৰৈ থকা তেজীমলাক চিনি পাবলৈ মোৰ কিন্তু অলপো কষ্ট নহ'ল। সেই প্ৰাণ চঞ্চল ছোৱালীজনীৰ পৰিৱৰ্তে এজনী গহীন গম্ভীৰ উদাস মহিলা হৈ ৰৈ আছিল তেজীমলা। অত বছৰৰ পাছত লগ পাই বহুত কথাই ওলাল আমাৰ মাজত। কৌতূহল দমাব নোৱাৰি সুধিয়ে পেলালোঁ সদাগৰৰ কথা। ২০ বছৰৰ পাছত তেজীমলাৰ মনত সদাগৰৰ বাবে কি অনুভৱ সেয়া জানিবলৈ মোৰো স্বাভাৱিকভাৱেই উৎসুকতা জাগিছিল। সদাগৰৰ মৰমৰ সেই চঞ্চল হৰিণাকেইটা পলকৰ বাবে স্তব্ধ হৈ গ'ল। চলচলীয়া হৈ পৰা চকুকেইটা টিপিয়াই তাই লাহে লাহে ক'লে, সৰুতে সাধু শুনিছিলা নহয় নীলাক্ষী? কিছুমান ৰাক্ষসী সাধু তেওঁৰ জীয়তে নিজৰ লগত নাথাকে, থাকি ক'লেবা ভাটৌ চৰাই বা পুতলা এটাৰ মাজত। সেই ভাটৌটো মুচৰি মাৰিলে বা পুতলাটো নষ্ট কৰিলে দৈত্যটো মৰি যায়। মোৰ সমগ্ৰ সত্তা, মোৰ জীৱন, মোৰ অস্তিত্ব সকলো সেই সদাগৰ নামৰ ভাটৌটোৰ লগত আছে। এয়া তোমাৰ সন্মুখত আছে কেৱল তেজীমলাৰ অস্থি মাংস শৰীৰটো হ'ব। তাইৰ কথাবোৰ শুনি ময়ো ঠাইতে জঠৰ হৈ ৰৈ গ'লোঁ। কোনোবাই শ শ কিলোমিটাৰ দূৰত নেওতা মাতি টোপনি যায়, কাৰোবাৰ গাত জীয় নাই, গোটেইবোৰ কিবা দেখোন বেবেৰী বাং। মই ইমান সংবেদনশীল নহয়। সংবেদনশীল নহ'লেও বুজিলোঁ সকলো কথাৰ সামৰণি নাথাকে। আমি জোৰকৈ সামৰিবলৈ যত্নহে কৰোঁ। সমাজে পিন্ধোৱা বৰ্মখনৰ আঁৰত কত অশান্ত হৃদয়ৰ সাধু অগোচৰে ৰৈ যায়। সেইবোৰ লেখিলে চাগে 1000 এনিশাৰ সাধুৱে হ'বগৈ। তাতকৈ আমাৰো কাপোৰ কানি কলা হ'ল, আমিও ঘৰলৈ ঘূৰি আহিলোঁ। তেনে সামৰণি হ'লে সাধুৰ পাঠক সুখী হয়। আৰু ময়ো যদি তেনেদৰে সামৰিব পৰা হ'লে ভালেই আছিল।